গাইজ দুখৰ কথা মোক এবাৰ চাই লওকচোন আপোনালোকে ইমান ক্ষীণাই গৈছোঁ ক্ষীণাই যোৱাৰ কাৰণ কি জানে এইজনী মই ক্ষীণাই যোৱাৰ কাৰণ হ'ল এইজনী কাৰ মুৰাটো কৰিলো মই তোমাক মই মনীষাক কিয় দেখাই আছোঁ জানে মোক খানা ইমান দেৰিকৈ খানা দিয়ে ৰাতিপুৱাৰ 10টাৰ খানা যদি 12টাত দিব 1টাত দিব 12টা বজাৰ খানা যদি 4টা 5টা বজাত দিব ৰাতিৰ খানা কেতিয়া দিয়ে জানেনে 1টা 1:30টা বজাত দিয়ে তেতিয়া কি হ'ব এইজনী সোধকচোন কিয় মোক তেনেকৈ সদায় কিয় তেনেকুৱা কৰে সেইটো কাৰণে মই দুৰ্বল হৈ গৈছোঁ কিয় সময়মতে নিদিয়ে ভাত মোক সোধক সোনকালে আপোনালোকে নিজে সোধক ৰাতিপুৱা খোৱাৰ পৰা উঠাৰ পৰা মোবাইললৈ পিটিকি থাকিব কোনোবাই ভাত দিব কাম নাই বনাই মোবাইললৈকে পিটিকি থাকিব কি দৰকাৰে ভাত দিবলৈ দৰকাৰ লাগিছে আৰে মোবাইলটো চবেই চায়ে মোবাইল মানে মই অকল যে চাওঁ তেনেকুৱা কথা নহয় চবেই চাই মোবাইল কিন্তু তুমি মোক ইমান দেৰিকৈ ভাত দিয়াৰ কাৰণ কি এই মোবাইল পিটিকি থকাৰ কাৰণে ভাত নাপাওঁ কাম নকৰোঁ বন নকৰোঁ চব সময়তে যদি মোবাইলটোকে নন ষ্টপ চাই থাকি কোনে ভাত দিব সেই কোন মাইকীয়ে ভাত দিব কচোন হা কোন মাইকীয়ে ভাত দিব মাইকীয়ে যদি বাপৰে বাপ ইমান ডাঙৰ কথা কৈ দিছা মই মানে একদম ৰাতিপুৱাৰ পৰা মানে ৰাতিলৈকে মানে মই মোবাইলে চাই থাকোঁ আৰু মোবাইল কথা যে কোৱা তুমি নন ষ্টপ খোৱাৰ পৰা উঠিব বাকী সেইটো কাৰণে মানে তুমি মোক দেৰিকৈ ভাত দিয়া মানে এনেকাই কৰিম আৰু কৰিম গাইজ দেখিছে শুনিছে মই দেৰিকৈ বোলে মোবাইল চাই থাকোঁ সেইটো কাৰণে মোক মানে ভাত দেৰিকৈ দিয়ে আৰু চাওক মোৰ অৱস্থা পূৰা ক্ষীণাই গৈছোঁ ইয়াৰ উপায় কি কৰিব লাগে আপোনালোকে কওকচোন মনীষা কি কৰিব লাগে কমেণ্টত জনাব কি কৰিলে ভাল হ'ব